हेलो गाइस स्वागतम तो साइड ब्लॉग तुम्हारे आज रे ब्लॉग तो मैं जाय आछु भूटाনত মানে ভূটান চকীত আৰু মোৰ লগত আছে গোটাই মাখাই আকৰাম আছে ভাজন আছে তো আমি গোটাই মাখাই যাই আছো তে ভূটানত আৰু মানে পিছমকা আৰু বহুত মানুহ আছে রাইজ এর মানে আধার কার্ড নাই আধাৰ কাৰ্ড নাই ই বাংলা রাখি এনআরসি নাই ইয়ার তো কিবা কোনি কানে ভূটান চকীত লিন যায় কানে ভূটানক লিন যাম তো আজি ভিডিওটো বহুত মজা লাগব চাই থাকক লাহে লাহে এইবিলাক তামুলৰ বাগিছে হান মস্ত তামুলে তামুল যেমান খা হেমান ইচ্ছা আৰু এটা তামুলৰ দামো কম তো লাহে ধীৰে যাই আছো পামেই আৰু অলপমান বেছি নাই তো তামুল খাম তো বাকি আগৰ ফালে আগৰ দুখন গাড়ী গৈছি এই দুখন গাড়ীক আমি লগ কৰিব লাগিলাম নিফ্ৰিত যাব বুলি আৰু বাছ মাহা যাই আছে তো ভূটান চকী বাকি আৰু বেলেগ বেলেগ জাগা আছে পিকনিকত ভূটানৰ পৰা যাব পাৰিলা তো আমি তাক জাগালৈ যাই আছো 2,000 years later. মানে ভূটান চকী মানে পুরো ভিউটো বঢ়িয়া লাগছে বাকি আগফালে নদীটো আছে তো ক্যামেরাম্যান দে ক্যামেরাম্যান ড্রেস তো গাড়ি সারি ইয়াতে পার্কিং করতে হইল বাকি আরো খান গাড়ি আছে টোটাল কেখান তিনখান গাড়ি আছে একদম মজা ভিউ আরে গাইস জানো জায়গাখানি বহুত ভাল একদম ফুল পরিষ্কার জায়গা ভূটান চকী বুলি বলে ভাল লাগে বাকি আগফালের কিবা কিবি চকী টকী আছে বাকি এলা পিকনিকৰ গাড়ী বহুত জায়গা পৰা এইচএস কলেজৰ পৰা তো সেই আৰু ভাই ক্যামেরা উলি লৈছি একদম ভালা জেৰেকে ফটো মাৰি কাৰণে ইনষ্টাগ্ৰাম পোষ্ট কৰিম ইনষ্টাগ্ৰামৰ একাউণ্টটো মোৰ ডিসক্রিপশনত দিয়া আছে চাই লৈ যাব লাগে আৰু মানে মজা লাগিলে তো সেইকাৰণে এতিয়া একদম মানে চুলি ভিজে গ'ল অলপমান আৰু এবাৰ দেখাম ভিডিঅ' বাকি আমাৰ মেইন জেগাত আছে তাতে নহ'লে আমি সৰু মানে ব্ৰিজ এখন আছে তাই সেই হেৰিৰে আৰু বাহুৰে সেইখন পাৰ হৈ কিনে আমি আহি যাম আমাৰ হাততে বাচন দি আছে অলপ বাচন ধোৱা হ'লে আমি ডাইৰেক্ট খাৱা লোৱা আৰম্ভ কৰি দিম আমি পিকনিক বুলিতো অলপ কাম কৰিব লাগবে অলপ চৰিয়া লৈ ধুইছোঁ কাৰণে একদম মানে পুৰা ফিলফিলিয়াকৈ ধুইছোঁ এতিয়া ডাইৰেক্ট দি হৈ যায় হেৰিটো যায় কাৰণে যায় মানুহৰ লগতে কুকুৰ এটা আছে এফালে গেছে আনি লৈছোঁ একদম মানে তো এলা মানে একদিনৰ ফেমিলি আমাৰ মানে আজি আছে কালি নহয় যাব হয় ৰুমৰ ফেমিলি সেনেকুৱা টাইম ৰখাৰ পিছত যোগাৰ হ'ল মানে যোগাৰ হোৱা নাই তেতিয়াহ'লে খাম আৰু এতিয়া পঢ়ে নি খাম এতিয়া একদম খামেই আৰু স্লাইচ ৰেডি পুৰা বাকী আগফালে এলা পাহাৰ এলা উঠি যাম চব উঠি যাম এলা আমাৰ মানে এইটো মানে পিকনিকৰ হেৰি বাকী কুকুৰটো বহুত আছে আলু চালু চলি আছে আৰু লাহে ধীৰে হাতত আহি গ'ল ডিমে এটা বাকী জেলি এটা চাউৰা কি কোম্পানীৰ अन्नपूर्णा बाकी स्लाइस दुटा ब्रेड बाकी यार खावा শেষ বাকি আৰু খাৱা শেষে দে মুখত লোৱা আছে একদম মানে চিজ কৰি লৈছে মই খাই লওক এটা দেখি আছোঁ বস্তুবিলাক এই গাইছ পিকনিকত বেলেগৰ দেশত মানে বেলেগৰ তাত বেছি যাইছোঁ যে নিজৰ দেশত বেছি যাইছোঁ যে আমি বেলেগৰ সাথে লোৱা দেখে কিমান আছে মানুহ কিমান ভিন্ন চাগে কিমান আছে ইয়াতনি ভূটান চকী এইফালে ভূটান এলা একদম পাহাৰ একদম মজা ভিউটো মজা লাগে কিন্তু জানো একদম মজা জাগা ফুল এনজয় কৰি আছোঁ আৰু বেলেগৰ দেশত ধৰিলোঁ এতিয়া তাৰ সৰু আমাৰে তাতে তাতে কি দে পুৰা এনজয় এনজয় আমাৰ কেমেৰামেন ইয়াতে আছে বাকী বাইটি চাইটি চব ইয়াতে আছে এটা বাইটি নহয় এটা বাকী এইটো ইয়াতে পইণ্ট পুৰা পানীৰ মাজত মই অলপ কেমেৰামেনে বচি নধৰাও তো আমি এতিয়া যাম অলপ পানী দিম সাঁতুৰি আহিম আৰু মই আহি গ'লে একদম মাজত পানী তাকে চাৰে একদম তলে পানী বাবু সাঁতুৰি যা বাবু সাঁতুৰি আছা ডুব মাত দিয়ে একবাৰ দিয়ে দাৰকে দি দে বাকী সেইখানে এখন দি বাকী আগফালে কিবা কিবি আছে আমি আগফালেও যাম বাকী আকৰাম ভাইজন ইয়াতে আছে বাকী কেমেৰামেন এইটো কেমেৰামেন আপি কেমেৰামেন আমাৰ অঁ ব্লগটোৰ নাম সাজিত ৰয় চাবি একবাৰ যায় কেনে ঘৰত যায় অঁ কৰবি আছে ক'ৰবাত 2 লাখ মান ছাবস্ক্ৰাইবাৰ ন মোৰ মই খুজি ছাবস্ক্ৰাইবাৰ কিমান আছে মই খুজি 2 লাখ মান আছে চৰি গাই 2 লাখ হোৱা নাই 1,000 হোৱা নাই 1,000 জলদি কৰি তোমালোকে আপোনালোকে যদি যেনেকৈ কৰে কৰি দিলি হ'ল 1,000 কৰি দিল হ'ল মোক জলদি এটা চলো ইয়াতে চেনেল চব থলোঁ এতিয়া আমি নামি যাওঁ নামাই নাই একবাৰো এনে নামিলে এই মইতো নামাই নাই বাকী এটা আগত গেল ধুৰাইটো এটা আগত গেল এতিয়া মই যাইছোঁ আগত ভিজি গেলা অলপমান আহি থাকাতে গোটেইখিনি ভিজি গেল এতিয়া যাওঁ কিন্তু ঘৰত হাফ পেণ্ট চেপেণ্ট আনা না এই আৰু পানী মেইন বাবু পানী মেইন দ্যাট ইজ পানী একদম মজা লাগছে মজা এই পড়বি রে বাবা আবার ভিজে দিম নাকি ভিজে দিবা লাগে যদি ভিজে দিও একবার এখন না কোবা লাগা না মোর মজা লাগছে কিন্তু রে পানী নাকি কি চাফা আছো মই কিন্তু বেয়াকে ভিজিছি মিছা নক আৰু এৰে পানী খাবা পাৰি কি মজা ফুল মিনারেল ওয়াটার আমার দিয়া এক কামার দিয়া 100 দিয়া 100
सारी उम्र हम मर मर के जी लिए एक पल तो अब हमें जीने মানে লাহে ধীৰে মই হৈ গ'লোঁ অকলা মানে দুটা মাহে বেলেগ বেলেগকৈ গ'ল মানে মই অলপ মানে বেলেগ চাইডে আহিলোঁ তেতিয়া অহাৰ লগে লগে মই বেলেগ চাইডে গুচি সিহঁতে বেলেগ চাইডে গুচি গ'ল এতিয়া আহি পালোঁ আই লাভ চকী মানে ইয়াৰ পৰা আৰু মানে আগবাঢ়ি যাব পাৰি আগফালক লাগি যায় চাহ ভৰি কি চাকলা দিব আৰু এতিয়া মানে আনৰ সৰে কি অলপ খাই লওঁ ভাল লাগে কিন্তু এইটো খাই ল'লোঁ আনৰ সৰিটো একদম ভাল লাগে তো এতিয়া চিধা যাইছোঁ অলপমান খাই মজা আকলা আকলা খাম ওপৰৰ পৰা নামি নামি মানে তলত আহি গ'লোঁ আৰু ইয়াত চাওকচোন পাহাৰৰ মানে মাজেদি পানী আহিছে তো কি একো পাইপ চাইপ নাই বাহেদি মানে পানীটো আহিছে মানে একো শিল বাৰী নাহাকে বাঁহ ঢাল দিছে একদম মানে চাফা পানীটো একদম শিলে খহি কেনে দিছে নে কি চাফা আৰু এলাই পূৰা খাব পৰা পানী বাকী দুটাকৈ আছে মানে শিলৰ মাজেদি আহিছে আৰু পানীবিলাক বাকী এটা ডেম বোলা বস্তু আছে এইটোৱে মানে ডেম মানে এইটো দি মানে যদি এইটো এৰি দিয়ে আমাৰ সেইফালে ডুব যাব মানে হাজো চাইডে বা ৰঙিয়া চঙিয়া চব ডুব যাব শুন কিবা ধাৰ আছে নেকি কিবা আছে নেকি পানী যাওঁ গম পাইছে নেকি এনেই ৰ'দ পৰাৰ কাৰণে আমাৰ চিলমিলা পানী নাওনি পানী তো অলপমান ঘূৰি দিলে চাব পাৰে পানীত ধাৰ সেইফালে মানে পানীটো কিমান হৈছে বাকী ইয়াত ৰ'দটি পাইছে সেইফালে ওপৰেদি যায় কেনে মানে অলপমান কিবা কিবি কৰিব পাৰি তো মেইন আগলৈকে যাম পাহাৰৰ চোপৰা পানীটো আহে মানে আকলা যাম একো চিন্তা নাই আৰু ইয়াত মানে এইবিলাক মানে মাৰি দিলে পানীটো ইফালে জমা হৈ যাব গোটাই এবাৰ ইফালে বোজা হৈ যাব ইফালে শুকাই যাব গোটাই এতিয়া ষ্টাৰ্ট হৈ যাব ইফালে আৰু মানে মোক এটা মানুহ ক'লে মানে সুধি থকাটোৱে কৈছে কি ইয়াৰ বোলে ডেমটো যেতিয়া মানে এইটো যেতিয়া মাৰি দিয়ে ইফালে পানীটো জমা হৈ যায় কাঁহীটো গুচি যায় এইটো ভাঙি গুচি বোলে কাঁহৰ আছিল মানে কাঁহত আৰু মানে ইয়াৰ ওপৰতে পানীটো গুচি যায় বোলে আৰু এজন মানে দাদা এটাই এই ইয়াত মানে কঁকালত এখন চুৰি বান্ধি লৈছে মই সুধিলোঁ এখন কি কৰে তাৰপৰা কৈছে কি এখনে খৰি কাৰণে মই নহয়তো মানুহ চালে কিবা এনেকুৱা ভাত ধৰি গৈছে বহুত যায় আগফালে যাম মানে মই লাহে লাহে আহি থকাতে মানে এই ইচি মানে এইটো মানে একদম কি এটা হেৰি আছে মানে চবতে ধৰিব পাৰি ৰাতি এটা কেম্প কৰি থাকিব পাৰি বা ইয়াৰ ওপৰত দি মানে জিপলিপ বুলি কয় নেকি এইটোক তো সেনেকুৱা ধৰণৰ সেইবিলাক কৰিব পাৰি ইয়াৰ পৰা ষ্টাৰ্ট হয় ইয়াৰ পৰা বাকী তাৰ পৰা আৰু ৰিটাৰ্ণ সেইদৰে বাকী ইয়াত ঘোঁৰাটো উঠিব পাৰি বাকী ইয়াতে নাম্বাৰ চাম্বাৰ মাৰা সেই বা আৰু কিবা কিবি বেলেগ বেলেগ কিবা আছে ইয়াত তো আপোনালোকে আহি কিনে ট্ৰাই কৰি চাব পাৰে এইবিলাক এতিয়া মই এটা সৰু ছোৱালী নহয় তো ট্ৰাই কৰি চাব টাইম নাই তো আগফালে অলপ ফুৰিব ওপৰত বিলাক কিবা হনুমান মন্দিৰ আছে কিমান চৰা দু তাকে অলপ হনুমান মন্দিৰটো চাওঁ ওপৰৰ পৰা ভিউটো দেখা চাওঁ অলপমান ওপৰ ফালো একেদিনৰ লোক বাবু হাত হেল্ল' দেখবাৰ সিহঁতৰ লগতে তলৰ পৰা আহিলোঁ ওপৰক লেকিন কিবা বুলি কয় বিল্ডিঙৰ ওপৰতে যাব তাৰ পৰা বোলে ভিউটো ভাল তো অলপ যাবা সিহঁতৰ লগতে যাওঁ ইহঁতে লোকেল আৰু মই আৰে চালানি যাই আছিলোঁ মাজে মাজে যাওঁতে ওপৰক লাগি এতিয়া ওপৰত ডাইৰেক্ট মেইন ওপৰত মই মেইন ওপৰত আহি গ'লোঁ বিল্ডিঙৰ আৰু মানে মেইন ভিউ অফ চকী বাকী এখন পাহাৰ পাৰ হৈ গ'লে ভূটান বুলিয়ে কৈছে কিন্তু ইমান জেগা আৰু ভূটানৰ তো এতিয়া আৰু মানে ৰিটাৰ্ণ যাম জেগাক লাগিন এটা মন্দিৰ আছে মন্দিৰটো চাওঁ নেকি তো তলত যায় কেনে কম বাকী এইবিলাক মানুহ চব আছে মানে এইবিলাক গাছৰ কাৰণে দেখা নাপায় কিন্তু সিফালে আৰু বহুত মানুহ আছে সিহঁতৰ ভাড়া দি কিখান তোৰ নাম কি দিছা BMW XYZ তোৰ মাৰ্চিডিছ MTV আহাৰ বাকী চব বৰে আহান নিজৰ নিজৰে হেয়াৰো আহান আছে অঁ য'তে চলাইছা তই কি আনিছা তই কেৰিয়াত বহি যাবি অপাৰেটিং চলি ঠিকে আছে একদম ডাঙৰ মাল ব্লগিং কৰোঁ মই যাই কিনে চাবি ইউটিউব চেনেলটো মই সাজিত ৰয় ব্লগছ যাই কিনে চাবি ছাবস্ক্ৰাইব কৰা যদি কৰিবি ইচ্ছা আছে যদি সাজিত ৰয় ব্লগছ যাবি হা যাবি ইয়াতোক বাই বাই চাই বাই দিলোঁ তই যাবি ভালকে যাতে ভালকে যাবি ইয়াতোক বাই বাই দিলোঁ তো এতিয়া মই যাওঁ নিজৰ জেগাত মানে মই ইফালে কেনে ইফালে যাব লাগিব ইয়াতে আৰু বেলেগ কেনে বেলেগ জেগা যাব ইয়াতৰ কণ্টেক্টটো ৰাখিছোঁ কেতিয়াবা আহিলে ইয়াতৰ কণ্টেক্ট কৰি কিনে আৰু ঘূৰিম লগ পাব আৰু বহুত টাইম মূৰত গ'লোঁ তিৰপালখনৰ তলত আৰু তিৰপালৰ গছকেইখনৰ ওপৰত আমাৰ কুকুৰ দোকান খাই আছে এতিয়া অলপমান বহি মানে অলপ কিবা খালোঁ কিন্তু চব বস্তু দেখাব নোৱাৰি নহয় খাওঁ আছিলে দেখাব ধৰিয়ে দিছোঁ কিন্তু লাষ্টৰখিনি দেখাম ডাইৰেক্টলি যোনখিনি খাওঁ তো এতিয়া বাৰ পানীখিনি খচি পানী হৈ গ'ল চব ইয়াৰ পৰা যাম ফটো তোলাই নাই কেমেৰা এনে থৈ দিছোঁ যিবিলাক ফটো আছে ইনষ্টাগ্ৰামত ফেচবুক চাই চাব পাৰে যিবিলাক ফটো মানে ইয়াৰ ফটো তো আপোনালোকে যাই চাব আৰু এই বস্তুটো মানে ইয়াৰ পৰা যাই কিনে অলপমান ফুৰিলোঁ দোকানবিলাকৰ চাই আহিলোঁ কিন্তু ঘৰ বনা নাই এইফালে যাই কিনে চাই আহিছিলে এইবাৰ বনাম চাই দেখোন বহুত ভাল লাগিছে
ডান্স কৰিব লগ ধৰিছিলে ডান্স কৰিবি না ডান্স কৰিবি হা ডান্স কৰিবি ডান্স কৰিব লাগিব কৰিব লাগিব ডান্স এই মাতি সব ডান্স কৰাক দে তে क्या खावा टाइम तो देखें नस्ता खावा सा हो गया एकदम डायरेक्ट खावा हो गया हाय स्वीडर মানে আমার খাওয়া হল লাই ধরে মানে গজুলে হল খাওয়াতে খাওয়াতে গজুলে বেশি তো এইখানে পড়ে নাকি তার খাওয়াতে ও মোনা মোনা ও মোনা মোনা পারবি এই দেখছেন আমি এক খোয়া বানছিল কিন্তু এক দিবা বানছি এতিয়া উপায় নাই বাকি মাদারও ভাগে দিয়েছে বাকি প্রীতি সাহেব ভাগে দিয়েছে একদম ভাগাভাগি সব ভাগাভাগি এটা খালা আর আমার খাওয়া শেষ এতিয়া আমি ফুৰিম লাষ্ট ফ্ৰিজত পুৰা পুৰা আজি বাবুক দেখি আনিছিলো এইটো আমাৰ বাবু এইটো নাই এই মেইন মানে য'ত গাড়ী গিলা আছিল আমাৰ তোৰ তাত জাগা কি গাড়ী আনিছি কেনকে দিবা দিছে তো এতিয়া আমি গাড়ীত উঠিম ডাইৰেক্ট যাম বাকী এই কৈছে কি মোকো ব্লগত উঠাইছোৱে ব্লগত ডাঙৰ মানুহ 10ত পঢ়া মোতকৈ ডাঙৰ মই 9ত 8ত তো এতিয়া আমি আৰু ইজ্জত কিয় যাব আৰে আমার ধরে বহুত ফটো আছে চাব পারে ইনস্টাগ্রাম একাউন্ট ফলো করলে দি দিম মই দি দিম লাগে হেৰিত ডিসক্রিপশনত চাই লবি জায়গাতে এনে কৈছোঁ গাইছ আপিছিল একাউন্ট মই ডিসক্রিপশনত নেদাওঁ তো ফটো মাৰি ল'লা হ'ল এতিয়া ডাইৰেক্ট ঘৰত যেনেকুৱা আন্ধাৰ হ'ব বাই 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 2,000 years later. আরে বহুত ফটো মারে সাথে আন্ধার হয়ে গেল মুখ চুখ আন্ধার হয়ে গেল তো জায়গাখিনো আন্ধার হয়ে গেল এতিয়া আমি গাড়ী ৰেডি গাড়ীখন ৰেডি পুৰা মামা হাতত পৰা গাড়ীখন লৈছোঁ আৰু ড্ৰাইভাৰত আহিছে লগতে এতিয়া আমি ডাইৰেক্ট ঘৰত যাইছোঁ দিয়া ক'ব লগা বয় দেখক তাৰপিছত কি এতিয়া ঘৰত যাম আমি ঘৰত যাম আৰু এক কোপৰা লৈছোঁ হাজো পাই লৈছোঁ কলতে গৈছি পাই লৈছোঁ আৰু এনাৰ্জি নহলা মই এটা কাৰণে যাব নোৱাৰিলোঁ ভূটানত আৰু ভূটানৰ ভিতৰত আপোনাৰ নাপলে মানে ভূটানত যাম বুলি ভাবিছিলোঁ মোৰ কাৰণে কোনো যাব নোৱাৰিলে মানে মোৰ আধাৰ কাৰ্ডখন নাম সোমাব নিদিলে সেনেকুৱা হৈছিলে বস্তুটো জানো আৰু একবাৰ আহিম ভূটানত যাম তো এখানে গাড়ীত আমি আমাৰ ঘৰত যাওঁ জয় হম তো আহিছে আমি বৰমা পাৰ হ'লোঁ মানে ৰাস্তাটো অলপ ফুল হৈ গৈছিল তো সেইকাৰণে ৰাস্তা চাস্তা দেখি থকা নাই ফুল হোৱা ৰাস্তাৰ কি দেখাম তো এতিয়া বৰমাৰ পৰা চিধা আমি যাইছোঁ পাঠশালা আৰু পাঠশালাৰ পৰাই মানে অলপ চাহ তাহ মানে ভিডিঅ'টো যাতে ইন কৰিম আৰু চিধা আহিম ঘৰত মানে আমাৰ হাজকলৈ নি নাখাওঁ মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব তো এতিয়া আমি যাইছোঁ ডাইৰেক্ট মেইন পাঠশালা ৰুমলৈকে তো ৰুমত চেক কৰিম ভিডিঅ'টো ইন কৰি দিম